पद्मश्री डक्टर कामेश्वर ब्रह्मखौ बिदाय होनायजों लोगोसे मान बावदों गसाइगाव बीएड फरायसालिमाया। गोबाव सम गसाइगाव बीएड फरायसालिमायाव सामलाय आफादनि आफादगिरि महरै मावबोनाय पद्मश्री लोगोसे साहित्य एकाडेमि मानबान्था मोनगिरि डक्टर कामेश्वर ब्रह्म बिथांखौ दिनै आफादगिरि मासिनिफ्राय जिरायनायखाय बिदाय होनायजों लोगोसे मान बावदों गसाइगाव बीएड फरायसालिमाया। फरायसालिनि जौगानाय आरो नांगौ बादि फोरमान बिलाइ आरो फरायसालिनि महर होनाय, बिल्डिं लुनाय मोनफ्रोमबो बिथिङाव गावखौ बावसोमबोनानै मावबोदोंमोन कामेश्वर ब्रह्म बिथाङा। दिनै बे बिदायनि समाव फरायसालिमा नाङैनो गोबां दुखु जादों आरो पद्मश्री डक्टर कामेश्वर ब्रह्म बादि बावसोमग्रा मोननाया जोबोद गोब्राब होननानै फोरमायदों एमएलए जिरन बसुमतारी आरो फरायसालिमानि गोरायुं डक्टर अजित बर' बिथाङा। আজি আমাৰ গসাইগাঁও BEd কলেজত এটা বহুত ইম্পৰ্টেণ্ট প্ৰগ্ৰাম ইয়াত হৈছে। ইম্পৰ্টেণ্ট এইটোৱে যে আমাৰ পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰে যি দিনৰ পৰা এই গসাইগাঁও BEd কলেজটো আমি স্থাপন কৰিছিলোঁ, সেই সময়ৰ পৰা আজিলৈকে 27 বছৰ তেখেতে গভৰ্ণিং বৰ্ডৰ সভাপতি হিচাপে তেওঁ চলাই লৈ আনিছে আৰু তেখেতৰ বৰঙণিতে বা তেখেতৰ চেষ্টাতে আজি BEd কলেজটো ভাল এটা ষ্টেটাছত আহি গৈছে। তাৰ কাৰণে আজি তেখেতক যিহেতুকে এই পদৰ পৰা অব্যাহতি যিটো দিয়া হ'ব, তাৰ কাৰণে আমি ছাৰক সম্বৰ্ধনা জনাইছোঁ। ইয়াতে ক'ব লাগিব যে আজিৰ যিটো কাৰ্যসূচী এইটো এটা আন পালেদি আমাৰ আনন্দৰ কথা আৰু এটা পালেদি চালে আমাৰ দুখৰ বিষয় বুলি ক'ব লাগিব। কাৰণ আনন্দ এইটোৱে যে ইমান বছৰ ছাৰে ইয়াত কষ্ট কৰি 27 বছৰ সভাপতি হৈ কিনি ইয়াত একোৱেই নাছিল, যেনেকুৱা ধৰণৰ ইয়াত BEd কলেজ হিচাপে গঢ় দিব লাগিছিলে, এইখিনি গঢ় দিয়াৰ পিছত আজি মানে যাব লগা হ'ল। যিখিনি কাম কৰিলে তাৰ কাৰণে আমি অতি আনন্দিত পাইছোঁ, কিন্তু ইয়াৰ পৰা গুচি যে আজি গ'ল তাৰ কাৰণে আমাৰ এটা দুখ প্ৰকাশ কৰিছোঁ। গতিকে এই প্ৰগ্ৰামৰ দ্বাৰাই মই আহ্বান কৰিব বিচাৰিছোঁ, গতিকে নতুনকৈ মোক ইয়াত BEd কলেজৰ গভৰ্ণিং বৰ্ডৰ সভাপতিৰ দায়িত্ব দিয়া হ'ল। গতিকে এই দায়িত্বটো ইমান সহজ নহয়, এইটো কঠিন কাম। এই কাম কৰাৰ কাৰণে মই ছাৰকো কৈছোঁ, বিদায়ী সভাপতি হ'লেও ছাৰে মোক ছাজেশ্যন দি থাকিব। তেখেতে যেনেকুৱা ধৰণৰ ইমান দীঘলীয়া কাৰ্যকাল চলাই লৈ আহিলে আমি কেনেকৈ চলাই লৈ যাম, নিশ্চয় তাৰ কাৰণে ছাৰৰ আমাৰ সহযোগিতা লাগিব। ছাৰে আমাক কটাই দিছে, তেখেতে যদিও বা পদবীত নাই, কাৰণ শাৰীৰিক তেখেতৰ অসুস্থতা হোৱাৰ কাৰণেহে তেখেতে এই পদৰ পৰা অব্যাহতি লৈছে। গতিকে পিছলৈ আমি পাম বুলি আশা কৰিছোঁ। আকৌ আজিৰ তাৰিখত যি পৰ্যায়ত লৈ আনিছে আকৌ বহুত কৰণীয় আছে, কাৰণ এই BEd কলেজখন প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, এইটো প্ৰাইভেটলি ৰান কৰি আছে। এইটো তাৰ কাৰণে বহুত টকা পইচাৰো প্ৰয়োজন হয়। গতিকে আমি ভাবিছোঁ গভৰ্ণিং বডিয়ে আমি চৰকাৰৰ তৰফৰ পৰাও নিশ্চয় আৰ্থিক অনুদান আমি পাম। নতুনকৈ BTC চৰকাৰ, নতুন আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ চলিছে, আজি বিভিন্ন ডিপাৰ্টমেণ্টত যেনেকৈ চাইছে এডুকেশ্যনক বহুত ইম্পৰ্টেণ্ট দিছে। গতিকে মই ভাবোঁ এই আমাৰ কলেজৰ কাৰণে যিবোৰ লাগতিয়াল বস্তু আছে নিশ্চয় আমি তেখেতক অৱগত কৰাম, এপ্ৰ'চ কৰিম। নিশ্চয় তেখেতেও আমাৰ এই BEd কলেজৰ উন্নতি কৰাৰ কাৰণে নিশ্চয় আগবাঢ়ি আহিব। আৰু চৰকাৰৰ যিটো পলিচি আছে, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো পলিচি, যোনে আমাক সদায় কোঅপাৰেশ্যন দি থাকে, যোনে আমাক সদায় এডভাইচ দি থাকে, তেখেতে আমাৰ পৰা যাব ৰেডি হৈছে, তেখেতে আমাৰ পৰা ৰিলিফ খুজিছে। তো এইটো সময় আমাৰ কাৰণে খুব এটা দুখৰ কথা আছিল আৰু খুব মই চিন্তা কৰিছিলোঁ যে ছাৰ নাথাকিলে আমাৰ কলেজত কি হ'ব, এনেকুৱা চিন্তা কৰিছিলোঁ। কিন্তু যিয়ে নহওক আমি এডজাষ্ট কৰিব লাগিব আৰু ছাৰক আজি আমি ট্ৰিবিউট কৰিছোঁ। আৰু আজিৰ দিনত আমি এটা কলেজৰ যোনটো এনুৱেল কলেজ মেগাজিন জ্ঞানলো 10th ইছ্যু, এইটো আমি স্পেচিয়েল ইছ্যু হিচাপে আমি ইয়াতে পাব্লিছ কৰিছোঁ। আমাৰ গসাইগাঁও BEd কলেজ এখন এনেকুৱা কলেজ য'ত তিনিজন ব্যক্তিয়ে সাহিত্য একাডেমি পাইছে। প্ৰথমতে মই ক'ব লাগিব আমাৰ ফাউণ্ডাৰ প্ৰিন্সিপাল গুণেশ্বৰ মোছাহাৰী, লেট গুণেশ্বৰ মোছাহাৰী, তেখেতে আমাৰ মাজত নাই, কিন্তু তেখেতে সাহিত্য একাডেমি পাইছে। ইয়াৰ পিছত মই নিজে সাহিত্য একাডেমি পাইছোঁ আৰু পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰ তেখেতে সাহিত্য একাডেমি পাইছে। আৰু লগতে পদ্মশ্ৰী ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰে ভাৰত চৰকাৰৰ পৰা আৰু এনাদাৰ এৱাৰ্ড, পদ্মশ্ৰী এৱাৰ্ড পাইছে। প্ৰথমতে ছাৰে
পদ্মশ্ৰী এৱাৰ্ড পাইছে, ইয়াৰ পিছত সাহিত্য একাডেমি পাইছে। তো আমি প্ৰাউড ফিল কৰোঁ, মই নিজে প্ৰাউড ফিল কৰোঁ, এখন কলেজত তিনিজন এনেকুৱা ব্যক্তি আছে মানে সাহিত্য একাডেমি বঁটা পোৱা আৰু লগতে পদ্মশ্ৰী এৱাৰ্ড পোৱা, এইখিনিয়ে।